হেল্ল' এভৰিৱান, নমস্কাৰ। মই আজি আপোনালোকৰ মাজলৈ আনিছোঁ লাই শাকৰ এটা চালাড ৰেচিপি। প্ৰথমতে কোমলীয়া লাই শাক লৈছোঁ। মই লাই শাকখিনি ভালদৰে ধুই সৰুকৈ কাটি লৈছোঁ। আৰু আপোনালোকে কোমলীয়া ল'ব, কোমলীয়া শাকটো খাবলৈ বেছি ভাল হয়। এতিয়া মই সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াতে শাকখিনিৰ লগত এড কৰিছোঁ। আৰু ওপৰত দি লৈছোঁ অকণমান কেঁচা মিঠাতেল, লগতে মই দি ল'ম অকণমান নিমখ। আৰু ইয়াতে আপোনালোকে দি ল'ব পাৰে অকণমান আদা ৰুকি নহয়তো নহৰু ৰুকিও দিব পাৰে, এইটো অপশ্যনেল হয়। আৰু ইয়াতে মই জলকীয়া এড কৰিছোঁ, জলকীয়াকেইটা মই ভালদৰে পুৰি লৈছোঁ। এতিয়া মই হাতেৰে ভালদৰে এইখিনি মোহাৰি দিছোঁ। আপোনালোকে যিমানে মোহাৰিব সিমানে খাবলৈ টেষ্টি হ'ব। এই ৰেচিপিটো খাবলৈ ভাল আৰু লগতে হেল্ডিও হয়। আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। এয়া। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব। আজিলৈ এৰিছোঁ, বাই।